নমস্কাৰ আমি অনিদিতা জোৱাৰড্ৰপৰ পৰা খুব ধুনীয়াকৈ কিছুমান মাছৰাজৰ চাদৰ মেখেলা দেখুৱাব ওলাইছোঁ এইমাত্ৰ ওচৰৰে এগৰাকী শিপিনীয়ে বিক্ৰী কৰিবৰ কাৰণে মোক কাপোৰ কেইযোৰ দিছে তিনিযোৰ ৰেডি কৰিছে তেখেতে পিয়ৰ মাছৰাজৰ হয় ইয়াত ব্লাউজ পিচ নাই কিন্তু একদম কাখলৈকে ফুল দিয়া হৈছে চাওকচোন খুব ধুনীয়া হয় পিয়ৰ মাছৰাজ সাইড পটি আছে আপোনালোকে এই সাইড পটি কিটা যদি নলগায়ো তথাপিও ভাল লাগিব কাৰণ একদম কাখলৈকে ফুলবিলাক বাছি দিয়া হৈছে এইকিটা আপোনালোকে যিকোনো ধৰণৰ ব্লাউজৰ কাপোৰত ডিজাইন হিচাপেও দিব পাৰিব এখন হৈছে চাদৰ এখন চাদৰ ভালদৰে দেখুৱাই দিয়াচোন এখন হৈছে চাদৰ এখন হ'ব চাদৰ লগত থাকিব এখন মেখেলা এখন চাদৰ আৰু লগত থাকিব এখন মেখেলা কাপোৰযোৰ খুব ধুনীয়া হয় একদম পিয়ৰ মাছৰাজৰ ঘৰুৱা হালত বোৱা এইটো ডিজাইনত দুযোৰ পাব আৰু আন এটা ডিজাইনত দেখুৱাইছো এই ডিজাইনত দেখুৱাই দিয়াছো এযোৰো খুব ধুনীয়া হয় পিয়ৰ মাছৰাজৰ একদম ঘন বুটাৰে বনোৱা হৈছে কাখলৈকে ফুল থাকিব ব্লাউজ পিচ নাই কিন্তু সাইড পটিটো আপোনালোকে যিকোনো ব্লাউজৰ কাপোৰত ডিজাইন হিচাপে দিব পাৰে এখন আছিল চাদৰ সাইড পটি কিটা দেখুৱাই দিও পিয়ৰ মাছৰাজৰ হয় ঘৰুৱা হালত বোৱা লগত থাকিব এখন মেখেলা এই কাপোৰ কেইযোৰ যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনত যেটো আমি WhatsApp নম্বৰ দি থৈ দিছো তাত আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ